হেল্ল' ফ্ৰেণ্ডছ, মই প্ৰিয়ংকা আজি আপোনালোকৰ আগত লৈ আনিছোঁ এটা নতুন ব্যঞ্জন ঔটেঙাৰ সৈতে মাছৰ আঞ্জা। প্ৰথমে আমি ল'ম এয়া সৰিয়হ পেষ্ট, এয়া ঔটেঙা সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ, এয়া জলকীয়া দুডোখৰকৈ ফালি লৈছোঁ আৰু নহৰু পেষ্ট, এয়া মাছ, সৰু মাছ। তেল গৰম কৰি মাছ ফ্ৰাই কৰি ল'ম। প্ৰথমতে আমি মাছবোৰ অলপ ফ্ৰাই হ'বলৈ দিম। হৈ যোৱাৰ পাছত আমি মাছবোৰ নমাই ল'ম। তেলখিনিত জলকীয়া দিব আৰু নহৰু পেষ্ট দি দিব আৰু জলকীয়া নহৰু পেষ্টবোৰ অলপ ভাজি তাত সৰিয়হবোৰ দি দিব। সৰিয়হ, জলকীয়া, নহৰু গোটেইবোৰ ভালদৰে ভাজিব যাতে ভালদৰে ৰঙা হৈ যায়। ৰঙা হোৱাৰ অলপ পাছতেই আপোনালোক ঔটেঙাবোৰ দি দিব। ঔটেঙা দিয়াৰ পিছত ঔটেঙাবোৰো ভালদৰে ভাজিব। গোটেইবোৰ যাতে অলপ ভালদৰে ৰঙা পৰে তালৈ বাট চাব। নিমখ, হালধি অকণমান দি দিব। এইবোৰ মিক্স কৰি ভালদৰে চাব যাতে ৰঙা যেতিয়া হয় তেতিয়া অলপ গৰম পানী দি দিব। যিমান পৰিমাণৰ আপোনালোকে বিচাৰে সিমান পৰিমাণৰ গৰম পানী। আৰু উতলিবলৈ দিব। মাছবোৰ দি দিব। অলপ সময় ৰাখিব আৰু উতলিবলৈ দিব। উতল আহিলেই চাব ৰংটো ধুনীয়া হৈ আহিব। তেতিয়া আপুনি অলপ সময় পাছত ধনিয়া পাত দি দিয়ে। ধনিয়া পাত দি আৰু এয়া মাছ ৰেডি।